Hello everyone, welcome to ADRE2.0. আজিৰ ভিডিঅ'টোত কেইখনমান কান্ট্ৰি আৰু তাৰ পাৰ্লিয়ামেণ্ট আৰু লগতে কেপিটেল আৰু কাৰেন্সিবোৰো কৈ যাম। একেটা ভিডিঅ'তে সকলোখিনি কভাৰ কৰিব নোৱাৰিম যদিও এইটো পাৰ্ট 1 হ'ব, গতিকে আপোনালোকে ভিডিঅ'খিনি পাছলৈও কন্টিনিউ কৰি যাব। আজিৰ ফাৰ্ষ্ট কুৱেশ্যন হ'ব, জাৰ্মান সংসদৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, বুণ্ডেষ্টাগ। জাৰ্মান সংসদৰ নাম হৈছে বুণ্ডেষ্টাগ আৰু ইয়াৰ কেপিটেল হ'ব বাৰ্লিন আৰু কাৰেন্সি ইউৰো। নেক্সট কুৱেশ্যন, চুৰা কোনখন দেশৰ সংসদৰ নাম? ইয়াৰ উত্তৰটো হ'ব অপশ্যন বি, আফগানিস্তান। চুৰা হৈছে আফগানিস্তানৰ পাৰ্লিয়ামেণ্টৰ নাম আৰু ইয়াৰ কেপিটেল হৈছে কাবুল আৰু কাৰেন্সি আফগানী। নেক্সট কুৱেশ্যন, ইৰাণৰ সংসদৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, মজলিছ ই চুৰা আৰু ইয়াৰ কেপিটেল হ'ব তেহৰান আৰু কাৰেন্সি ৰিয়াল। নেক্সট কুৱেশ্যন, ভাৰতৰ সংসদৰ উচ্চ সদনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ৰাজ্যসভা। ভাৰতৰ সংসদৰ উচ্চ সদনৰ নাম ৰাজ্যসভা। ভাৰতৰ কথা সকলোৱে জানে, সেইবাবে ভাৰতৰ কথা ইয়াত উল্লেখ কৰা নাই। নেক্সট কুৱেশ্যন, আমেৰিকাৰ সংসদৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, কংগ্ৰেছ। আমেৰিকাৰ সংসদ বা পাৰ্লিয়ামেণ্টৰ নাম কংগ্ৰেছ আৰু ইয়াৰ কেপিটেল হ'ব ৱাশ্বিংটন DC আৰু কাৰেন্সি ডলাৰ। নেক্সট কুৱেশ্যন, সেই দেশৰ নাম কি যাৰ সংসদৰ নাম কংগ্ৰেছ? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অল অফ দিছ। ইয়াৰে গোটেইকেইখন কাণ্ট্ৰিৰে পাৰ্লিয়ামেণ্টৰ নাম কংগ্ৰেছ। কাণ্ট্ৰিকেইখনৰ কথা কৈ দিছোঁ। কলম্বিয়াৰ কেপিটেল হৈছে বগোটা আৰু কাৰেন্সি হৈছে কলম্বিয়ান পেছো আৰু ফিলিপিনছৰ কেপিটেল হৈছে মানিলা আৰু কাৰেন্সি হৈছে পেছো। আমেৰিকাৰ কথা আগতে কোৱা হৈছে, যিহেতু ইয়াত উল্লেখ কৰা নাই। আৰু নেক্সট কুৱেশ্যন, ৰিক্সডাগ কোনখন দেশৰ সংসদৰ নাম? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, ছুইডেন। ছুইডেনৰ সংসদৰ নাম হৈছে ৰিক্সডাগ। ইয়াৰ কেপিটেল হ'ব ষ্টকহোম আৰু কাৰেন্সি ক্ৰোনা। নেক্সট কুৱেশ্যন, কোন দেশৰ সংসদৰ নাম মজলিছ? শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, ইৰাণ। ইৰাণৰ সংসদৰ নাম হৈছে মজলিছ। নেক্সট কুৱেশ্যন, ইজৰাইলৰ সংসদৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি, নিশ্চিত। ইজৰাইলৰ সংসদৰ নাম নিশ্চিত আৰু ইয়াৰ কেপিটেল হৈছে জেৰুজালেম আৰু কাৰেন্সি হৈছে চেকেল। নেক্সট কুৱেশ্যন, ৰাছিয়াৰ সংসদৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰ হ'ব ৰাছিয়াৰ সংসদৰ নাম ডুমা আৰু ইয়াৰ কেপিটেল মস্কো আৰু কাৰেন্সি হৈছে ৰুবল। নেক্সট কুৱেশ্যন, স্পেইনৰ সংসদৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, ক্ৰ'টিছ আৰু কেপিটেল হৈছে মাদ্ৰিদ আৰু কাৰেন্সি হৈছে ইউৰো। নেক্সট কুৱেশ্যন, এংগোলা কোনখন দেশৰ সংসদৰ নাম? এংগোলাৰ সংসদৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, নেশ্যনেল পিপুলছ এছেম্বলি। ইয়াৰ কেপিটেল হ'ব লুৱাণ্ডা আৰু কাৰেন্সি নিউ কোৱাঞ্জা। নেক্সট কুৱেশ্যন, অষ্ট্ৰেলিয়াৰ সংসদৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰ হ'ব ফেডাৰেল পাৰ্লিয়ামেণ্ট আৰু ইয়াৰ কেপিটেল হৈছে কেনবেৰা আৰু কাৰেন্সি হৈছে অষ্ট্ৰেলিয়ান ডলাৰ। নেক্সট কুৱেশ্যন, থাইলেণ্ডৰ সংসদৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, নেশ্যনেল এছেম্বলি। থাইলেণ্ডৰ পাৰ্লিয়ামেণ্ট হৈছে নেশ্যনেল এছেম্বলি আৰু ইয়াৰ কেপিটেল হৈছে বেংকক আৰু কাৰেন্সি বাহত। নেক্সট কুৱেশ্যন, ভূটানৰ সংসদৰ নাম কি? ভূটানৰ সংসদৰ নাম হৈছে টচকডু আৰু কেপিটেল হৈছে থিম্ফু আৰু কাৰেন্সি হৈছে নিগলটাম।